নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে অমৰ নাথ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মাঘ বিহু উৰুকাৰ ৰাতিপুৱা পোনপ্ৰথমে মই সমূহ অসমবাসীৰ লগতে মোৰ সমূহ দৰ্শকবৃন্দলৈ মোৰ চেনেলৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি দিনটো ক'ত কি কৰোঁ, কেনেকৈ উৰুকাৰ ৰাতিলৈকে তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱা আমি বজাৰলৈ বুলি ওলালোঁ। মাছৰ বজাৰ, মাংসৰ বজাৰ, হাঁহৰ বজাৰ মই আপোনালোকক দেখুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। ক্ৰীম, দৈ আৰু লগতে চিৰা আৰম্ভ কৰিয়ে দিলোঁ। যিমান ঠাণ্ডা হ'লেও দৈ খাই ভাল লাগে। ৰাতি খানাৰ আয়োজনৰ কাৰণে মাছ মাংসবোৰ বাছি ঠিক ঠাক কৰি ল'লোঁ। মই এই পাৰ কাটিলোঁ, ভাইটিয়ে ছাগলীৰ মাংস অলপ সৰু কৰিছে। আৰু ঘৰৰে ফুলকবি এটা অকণমান ডাঙৰ হৈ আছিলে। আজি উৰুকাৰ দিনাখনেই তাকো খাব লাগিব, গতিকে দেউতাই চিঙি আছে। আৰু এয়া চুঙা পিঠাৰ আয়োজন, মায়ে চাউল ভৰাই আছে। দেউতাই চুঙা পিঠা পুৰি আছে, তাতে ময়ো কিছু সহায় কৰি দিলোঁ। ৰাতিৰ খানাৰ কাৰণে ভাইটিয়ে এতিয়াই মাংসত কিবা সানি থৈ দিছে। মই অৱশ্যে ভালকৈ বনাব নাজানো, কিন্তু আমাৰ ভাইটিয়ে খুব ভালকৈ ৰান্ধে, গতিকে তাৰ হিচাপমতে সি ঠিক কৰি লৈ আছে। আৰু বিহু বুলি শহুৰৰ ঘৰলৈ কিবা কিবি লৈ যাব লাগে, এইটো আমাৰ নিয়ম, গতিকে তাকে নিবলৈ ওলালোঁ। আৰু ভাইটিয়ে চুঙাত ব্ৰইলাৰ মাংস বনাইছে। এইফালে ভাইটিয়ে ছাগলী মাংস বনাই আছে।
লগতে চুঙাত বনোৱা মাংসখিনি হৈ গ'ল। এয়া উলিয়াইছে, দেখিবলৈ ভালে লাগিছে। খাই কেনেকুৱা বা লাগে আৰু খাইও ভালেই লাগিব চাগে। আৰু সৰু বাবুটোৱে আমাৰ ইয়াতে গান গাব আহিছে। উৰুকা বুলি সিহঁতৰ খুব ফূৰ্তি। আমাৰ শ্ৰীমতীয়ে নিমকি বনাই আছে, লগত মই অকণমান সহায় কৰি দিলোঁ। গতিকে নিমকি আপোনালোকেও এনেকৈ বনাই খাব পাৰে, খুবেই সহজ। এয়া পাৰ মাংস বনাই আছে। ভাইটিয়ে বনাই আছে বিধে বিধে মাংস। আৰু এয়া আমাৰ মেজিৰ তলৰ খানা, ইয়াতে দাদাসকলে বনাই আছে। আৰু খোৱা বোৱা শেষ কৰি আমি এতিয়া জুই পুৱাই আছোঁ। আৰু এনেকৈয়ে উৰুকা ৰাতিটো খুব ভালদৰে পাৰ হৈ গ'ল। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে যিসকল নতুন দৰ্শকে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।